Good morning everyone. এতিয়া দিনৰ 11মান বাজিছে। ইমান কফি একাপ খাবলৈ মন গৈ আছিল। ভাবিছিলোঁ ঘৰতে বনাই খাওঁ, কিন্তু মানুহৰ মনটো জানেই নহয়, বাহিৰৰ বস্তুৰ প্ৰতি আকৰ্ষণটো বেছি। সেইটো কাৰণে ভাবিলোঁ কফি এটা অৰ্ডাৰ দি চাওঁচোন কেনেকুৱানো হয় খাবলৈ। খাবলৈ বাৰু ভালেই লাগিলে, খালি আহোঁতে অকণমান ঠাণ্ডা হৈ গ'ল। বাকী টেষ্টটো ভালেই লাগিলে বাৰু খাই। আজি এফালে ওলাই যাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকিব, কলৈনো যাওঁ। এনেই অকণমান মাইণ্ডটো ৰিফ্ৰেছ কৰিবলৈ ওলাই যাম। You know just what you do to me. Play my emotions like a pair of puppet strings. Did it ever occur to you my heart's more than a toy? Please go easy on me, babe. Send message after message, forward my calls. Next day you hit me back like nothing happened at all. What about all the things you used to say to me? This ain't the way it's supposed to be. And you know I wouldn't do that to you. You know I wouldn't treat you that way. No, I've been running, can't catch up. Oh love, what I won't do. Oh, you got me chasing waterfall. Oh, you got me. Hello everyone. আজি এফালে আহিছোঁ, জেগাটো দেখি গম পাইছেই চাগে কলৈনো আহিছোঁ। আজি আচলতে শ্বিলঙলৈ বুলি আহিছোঁ। ভাবিলোঁ অকণমান, যিহেতু গুৱাহাটীতে আছোঁ, ভাবিলোঁ অকণমান ফুৰি আহোঁগৈ। ব্যস্ততাৰ মাজতে অকণমান মাইণ্ডটো অলপ ৰিফ্ৰেছ হয়। আৰু গুৱাহাটীত যথেষ্ট গৰম পৰিছে, ভাবিছোঁ ইয়াত অকণমান ঠাণ্ডা হ'ব নেকি। এতিয়ালৈকে বাৰু নাই ঠাণ্ডাটো, সেইটো কাৰণে ভাবিলোঁ আপোনাক দেখাওঁচোন কলৈনো আহিছোঁ। ৰাতিপুৱা সোনকালে ওলাম বুলি ভাবিছিলোঁ, কিন্তু জানেই নহয়, যিহেতু মানুহবোৰ থাকিলে অকণমান দেৰিও হয়। আৰু এইকেইদিন অকণমান শোৱাও দেৰি হৈ আছে, কাৰণ বিহু কালিও বিহু চাবৰ কাৰণে গ'লোঁ লতাশিল খেলপথাৰত। কালি শুওঁতে প্ৰায় দুটা তিনিটা মানেই বাজিছে। এতিয়া সময় প্ৰায় এটাই বাজিছে, সেইটো কাৰণে ভাবিলোঁ ভাতকে খাই লওঁ। যিহেতু অহা দেৰি হ'ল, সেইটো কাৰণে ভাতকে খাই লওঁ বুলি ভাবিছোঁ। মই দেখাম ৰ'ব কোনটো খাইছোঁ। এখন বেয়া নহয়, আপোনালোকে আহিব পাৰে কেতিয়াবা শ্বিলং আহিলে, দেখাইছোঁ। এয়া আমাৰ ভাত আহি গ'ল। খাবলৈ বহুত টেষ্টি আছিলে, আৰু মেইন কথাটো হৈছে চাফা, বিৰাটেই চাফা হোটেলখন। আৰু যিহেতু আজি মঙলবাৰ, আমি মাছ মাংস নাখাওঁ, সেইটো কাৰণে পনীৰ থালিকে অৰ্ডাৰ কৰিলোঁ, কিন্তু খাবলৈ বিৰাট টেষ্টি আছিলে। আপোনালোকে কেতিয়াবা আহিলে খাব পাৰে, বিৰাটেই ভাল। তেনেহ'লে আমি এতিয়া খাই লওঁ, খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ খাই বৈ হ'ল। আমি আহিছিলোঁ হাত ধুবৰ কাৰণে, কিন্তু দেখি পিনে ইমানেই ভাল লাগিছে, ইমানেই পৰিষ্কাৰ, ইমানেই ধুনীয়া চাফাকৈ ৰাখিছে। সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি। দেখিয়ে ভাল লাগিছে, ইমানেই পৰিষ্কাৰ। আমি
এতিয়া চিপছ কেইটামান লৈ লৈছোঁ, যিহেতু মায়ে চিপছ খাই বৰ ভাল পায় লাগে ন টাইম পাছ আৰু গাড়ীত গৈ থাকিলে অকণ টাইম পাছো হয়, চোবাই চোবাই গৈ থাকিলে। ইমান লাগিব জানো? আমি এতিয়া বৰাপানীৰ ওচৰতে জেগা এডোখৰ আছে, বহুত ধুনীয়া, তাতে ৰ'লোঁ। শ্বিলং নাপালোঁগৈ কাৰণ আহোঁতে বহুত দেৰি হ'ল আৰু শ্বিলঙত জানেই নহয় কিমান ট্ৰেফিক জাম হয়, সেইটো কাৰণে দিগদাৰ হ'ব, আহোঁতে বহুত ৰাতি হ'ব আৰু আগতে কেইবাবাৰো গৈছোঁ, সেইটো কাৰণে ভাবিলোঁ এডোখৰতে অকণমান ইফাল সিফাল চাই মেলি অকণমান এক্সপ্ল'ৰ কৰোঁ, ভাল লাগিব তেতিয়া। অঁ গাখীৰ চাহ, মই ম'ম' গাখীৰ চাহ আছে তাত? অঁ এইটো বেয়া নহয়। চাটনি দেগে? চাটনি দে দে, থোড়া দে দে। ম'ম'টো বহুত টেষ্টি খাবলৈ। আপোনাৰ এই শিলচৰ যোৱা অভাৰব্ৰিজখনৰ তলতে বহে দাদাজন। আনাৰস আৰু হেৰি আৰু কি লৈছা? আৰু হেৰি লৈছে, দালচেনি লৈছে নি? আৰু কল লৈছে, চাওঁ কলটো চাওঁ কি কল লৈছে। এতিয়া আমি ঘূৰি আহি অলপ বজাৰ কৰিলোঁ, বজাৰ মানে কি আৰু ফল মূল, আনাৰস ল'লোঁ, দালচেনি ল'লোঁ, কল ল'লোঁ আৰু ঝাৰু ল'লোঁ। এতিয়া আমি ঘূৰি গুৱাহাটী ফালে গৈ আছোঁ। আমি আহি পাইছোঁ মানে ঘৰ সোমোৱাই নাই, হেৰিলৈ আহিছোঁ, বিপণনলৈ আহিছোঁ। ভাবিলোঁ কাইলৈ যিহেতু যোৰহাটলৈ যাম, ভাবিছোঁ পিঠা কেইটামান লৈ যাওঁ। আৰু চবেই জানেই ইয়াতে বিপণন বহুত ধুনীয়া পিঠা, বহুত ধুনীয়া পিঠা বনায়। এইটো হেৰি চাউল হেৰি ন, কি চিৰা হয়? চিৰা নহয় নহয়। আমি পিঠা আৰু চাহ খাবৰ কাৰণে সোমাইছোঁ বিপণনৰ ভিতৰলৈ। সেইফালে বাইদেৱে পাটিচেপ্তা পিঠা বনাই আছে। সেই টেমাবোৰ দেখিছেনে, তাত মাছবোৰ কাটি ফ্ৰিজত ভৰাই থয় বিকিবৰ কাৰণে, ফ্ৰ'জেন মাছ। গাখীৰ চাহ আৰু পাটিচেপ্তা, ইয়াৰ পাটিচেপ্তাটো বিৰাট ধুনীয়া খাবলৈ। পাটিচেপ্তাটো খাই ইমানেই ভাল লাগিলে, মই বাইদেউৰ ওচৰত আহিছোঁ চাবৰ কাৰণে কেনেকৈনো বনায়, আৰু বাইদেৱে ধুনীয়াকৈ মোক দেখাই দিছে ষ্টেপ বাই ষ্টেপ।
সেয়া তিল পিঠা গৰমে গৰমে বনাই থৈ দিছে। এনেকৈ গৰমে পেকিং কৰি দিলে সেমেকি যাব, সেইটো কাৰণে থৈ দিছে। তাৰপিছত আমি পিঠা ল'লোঁ ঘৰৰ কাৰণে। এতিয়া গৈ থাকোঁ মানে আমি শ্বপিং মলত সোমাম, কাপোৰ কেইটামান লৈ যাওঁ, বিহু বতৰ যিহেতু, সেইটো কাৰণে কাপোৰ কেইটামান কিনি লৈ যাওঁ। আমাৰ বজাৰ হৈ গ'ল, এতিয়া আমি ঘৰলৈ আহি আছোঁ। সেয়া ফ্ৰেছ হৈ মেলি আমি চাহ একাপ খাবৰ কাৰণে বহিছোঁ। আপোনালোকক কৈছিলোঁৱে নহয়, আমি বাহিৰত যিমানেই নাখাওঁ, ঘৰত আহি যেতিয়ালৈকে চাহ একাপ নাখাওঁ তেতিয়ালৈকে কিবা এটা ভাল নালাগে। তেনেহ'লে আমি চাহ খাওঁ আৰু আজিৰ ব্লগটো মই ইয়াতে সামৰণি মাৰোঁ। আজিৰ দিনটো আমাৰ এনেকেই পাৰ হ'ল। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। তেনেহ'লে নেক্সট ব্লগত আকৌ আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈকে বাই বাই, গুড নাইট।